কবিতাৰ শিৰোনাম আছেনে তোমাৰ ককা। আছেনে তোমাৰ ককা, গাৰ ছাল হুতুৰা হুতুৰ, দাড়ি চুলিবোৰ যে পকা, অনবৰতে যে কঢ়িয়াই ফুৰে মৰমৰ এটা ডাঙৰ টোপোলা। দাঁতকেইটা হুলুক ঢুলুক, চকুৰ বৰণ ঢেলা, দেউতাই কোৱা সুঠাম দেহৰ ককা যে আজি বুঢ়া। বুঢ়া? মইহে আকৌ কৈছোঁ বুঢ়া, তুমিও যদি কোৱা তেনেকৈ ককায়ে দিব কপৌ চেলোৱা। আছেনে তোমাৰ ককা, ডাঙৰ ডাঙৰকৈ কোৱা কথাবোৰ মোৰ দৰে যে মিঠা। এটা হাতত চুৰিয়াৰ ঠোৰ, আনটো হাতত ঘড়ী, গোটেই গাঁও ঘূৰে ককাই লৈ এডাল লাখুটি। মোৰ কথা নকবা বেয়াকৈ, মই যে ককাৰ নাতি, কেনেবাকৈ ককায়ে শুনিলে দিব লাখুটিয়ে মূৰটো ভাঙি। আছেনে তোমাৰ ককা, ঠাণ্ডা দিনত জাৰ নুগুচি ল'ব খোজে যে ফটা কেঠা। নাতিনীয়েকে নিচিনে ফটা কেঠানো কি, খঙতে ককা পঢ়ি থাকেগৈ জুইকে সেকি সেকি। নাতিনীয়েকৰ চকু চলচলীয়া, মাত হ'ল কপা কপা, এতিয়া ককাই অভিমান ভাঙিব নিচেই কাষৰ পৰা। ককাৰ দিনৰ অলেখ কথা লগতে সাধু কথা, কৈ যায় হাঁহি হাঁহি বিলাই মৰমৰ টোপোলা। সাধু কথাৰ মাজতে ককাই দিয়ে আলু কচু পুৰি, চিপছ ভাল পোৱা নাতিনীয়েকে খাই টকালি পাৰি। পঢ়াৰ সময়ত পঢ়া, শোৱাৰ সময়ত শোৱা, তেনে সময়ত যদি মোবাইল উলিওৱা ককায়ে দিব চুলি ঘটলা। আছেনে তোমাৰ ককা, সকামৰ পৰা উভতোতে যে আনে এটা ডাঙৰ টোপোলা। আহে যদি লগতে ২-৪ টকা অৰিহণা, নাতিনীয়েকক দি কয় সাঁচি থবি সৰু পোনা। কিমান যে মৰম, কিমান যে হেঁপাহ নাতিনীয়েকৰ বাবে, ককাৰ কথাবোৰ আমাৰ বাবে আদৰ্শ হৈ পৰে। সহজ সৰল ককালৈ মা দেউতাৰো ভয়, একমাত্ৰ ময়েই ৰজা ককাৰ পৃথিৱীখনৰ। কেতিয়াবা যদি নাতিনীয়েকে তামোল খুন্দি দিয়ে, কেতিয়াবা আকৌ হেতেলি পাৰি দিয়ে, আমাৰ নাতি ডাঙৰ হৈছে বুলি ককাই গৌৰৱ কৰে। সৰু সৰু কথাই ককাক বহুত আনন্দ দিয়ে, অনবৰতে ৰসাল কথাৰে মানুহক হাঁহিৰ খোৰাক দিয়ে। ভুলতো নকবা আমাৰ ককাক বুঢ়া, ককাটো নহয় বুঢ়া, ৯০ বছৰীয়া ককা আমাৰ নাতিৰ ওচৰত হৈ পৰে তেনেই কেঁচুৱা। লুকা ভাকু খেলি ককাই নাতিনীয়েকক জিকায়, নাতিনীয়েকৰ হাতেৰে ককাই মিল্কী বাৰ খায়। ভগৱানৰ এটি অমূল্য উপহাৰ, তাৰেই নাম ককা। দুখ কষ্টবোৰ দূৰত থাকক ককাৰ জীৱনৰ পৰা, আছে যদি ৰাখিবা ভালেকৈ, ভালে থাকক সকলোৰে ককা। নাতিনীয়েকবোৰ ৰজা হৈ থাকক, চকু চৰহাহঁতে খাওক মুখ থেকেচা।